দেতা কোৱা আমি যে কিনো খোৱা পানীৰ বটলবোৰ কিছুমানৰ আকৌ সাফৰবোৰ ৰঙা থাকে কিছুমানৰ নীলা থাকে কিছুমানৰ সেউজীয়া থাকে আৰু বহুত কালাৰ থাকে সেইবোৰৰ বাৰু কিবা অৰ্থ আছে নেকি চোৱা প্ৰতিটোৰে অৰ্থ আছে পিছে তোমাক বুজাব হলে মই ছবিসহ বুজাই দিব লাগিব ঠিক আছে তুমি চাই লোৱা যদি তুমি পানী বটলটো দেখা যে তাৰ সাফৰটো নীলা ৰঙৰ তুমি বুজি পাব লাগিব যে সেইটো প্ৰাকৃতিক পানী গম পাইছেনে তাক বটলিং কৰা হৈছে যদি তুমি সেউজীয়া ৰঙৰ সাফৰ দেখা তেতিয়াহলে বুজিব লাগিব যে সেই পানীত সুগন্ধিযুক্ত দ্ৰব্য ব্যৱহাৰ কৰা হৈছে যদি তুমি দেখা যে পানী বটলটোৰ সাফৰটো বগা ৰঙৰ তেতিয়া তুমি বুজিব লাগিব যে উদ্যোগত প্ৰসেসিং কৰিছে পানীটো অৰ্থাৎ খোৱাৰ উপযুক্ত কৰি তোলা হৈছে বিভিন্ন প্ৰসেছৰ জৰিয়তে বুজি পাইছা যদি তুমি দেখা যে পানী বটলটোৰ সাফৰটো হালধীয়া তুমি লগে লগে বুজি পাব লাগিব যে সেই পানী বটলটোত ভিটামিন সংযোগ কৰা হৈছে গম পাইছেনে যদি তুমি দেখা পানী বটলটোৰ সাফৰটো ৰঙা তেতিয়াহ'লে তুমি বুজিব লাগিব যে তাত ইলেক্ট্ৰোলাইট ৱাটাৰ হেতু গম পাইছেনে ইলেক্ট্ৰোলাইট মানে কি তাত সোডিয়াম পটাছিয়াম আদি কিছুমান বস্তু ব্যৱহাৰ কৰা হৈছে যদিহে তুমি দেখা যে পানী বটলটোৰ সাফৰটো কলা ৰঙৰ তুমি বুজি পাব লাগিব হেতু এলকালাইন ৱাটাৰ বা হাই পিএইচ ভ্যালু খুব বেছি পিএইচ ভ্যালু থকা পানী আৰু হেতুই হল তাতকে দামী পানী